মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আজি এটা সাধু ক'ম। তোমালোকে মন দি শুনিবা দেই। সাধুটোৰ নাম হৈছে সোণৰ কণী পৰা ৰাজহাঁহ। এজন খেতিয়ক আছিল। খেতিয়কজনৰ এটা ৰাজহাঁহ আছিল। ৰাজহাঁহটোৱে নিতৌ এটাকৈ সোণৰ কণী পাৰিছিল। খেতিয়কজনে সেই সোণৰ কণীটো সদায় বেচি পেলাই যিকেইটা পইচা পায় সেয়াই সদায় ঘৰখন ধুনীয়াকৈ চলাইছিল। সি এদিন মনতে ভাবিলে যে সদায় হাঁহজনীয়ে এটাকৈ কণী পাৰে, তাই চাগে পেটত ঢেৰ কণী আছে, সোণৰ কণী। সেই কণীখিনি যদি মই একেলগে বিক্ৰী কৰিব পাৰোঁ তেতিয়াহ'লে মই ঢেৰ পইচা পাম। তাৰপিছত আৰু খেতিয়কজনে কি কৰিলে জানানে? খেতিয়কজনে হাঁহজনীক ধৰি আনি পেলাই পেটটো ফালি পেলালে। পেটটো ফালি পেলোৱাৰ পিছত পেটটোৰ ভিতৰত দেখিলে যে ৰাজহাঁহজনীৰ এটাও কণী নাই। তেতিয়া আৰু খেতিয়কজনে খুব দুখ মনেৰে কান্দিবলৈ ধৰিলে। এই সাধুটোৰ পৰা তোমালোকে এইটোৱেই শিক্ষা পালোঁ যে আমি কেতিয়াও বেছি লোভ কৰিব নাপায়।